এখন যাত্ৰীবাহী বাছ বাছৰ গাড়ী চালক এটা বান্দৰ বাছৰ ভিতৰত যথেষ্ট যাত্ৰী যাত্ৰীয়ে গম পোৱা নাই বাছখন চলাইছে বান্দৰ এই ভিডিঅ'টো মন কৰক এজন গাড়ী চালক নিজৰ আসনত বহি আছে কুলাত এটা বান্দৰ কিন্তু ষ্টিয়াৰিং এৰি দিছে বান্দৰৰ হাতত ষ্টিয়াৰিং ধৰি থকা নাই বাছ চালকজনে কৰ্ণাটকৰ দেৱনাগৰীৰ দৃশ্য এয়া এই ভিডিঅ'টো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ভিডিঅ'টোত দেখা গৈছে গাড়ী চালক এজনে কুলাত এটা বান্দৰ লৈছে বান্দৰটোক গাড়ীখন চলাবলৈ দিয়া হৈছে অৱশ্যে গাড়ী চালকজনে বান্দৰৰ ষ্টিয়াৰিং চাই গৈছে অতি সুন্দৰভাৱে পৰিপক্ক বাছ চালকৰ দৰে বাছৰ ষ্টিয়াৰিং চলাইছে এই বান্দৰটোৱে এই গাড়ীখনৰ ভিতৰত যথেষ্ট সংখ্যক যাত্ৰী আছিল যাত্ৰী অৱশ্যে গমেই পোৱা নাছিল যে গাড়ীখন প্ৰকৃততে এটা বান্দৰে চলাইছে কৰ্ণাটক চৰকাৰে বন্ধ কৰি দিছে বাছখন চাকৰিৰ পৰা নিলম্বিত কৰিছে চালকজনক এই ভিডিঅ' ভাইৰেল হোৱাৰ পিছত কৰ্ণাটক চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰৰ অধীনস্থ পৰিবহণ বিভাগৰ এখন বাছৰ চালকৰ এনে দায়িত্বহীনতাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ব্যুৰ ৰিপৰ্ট DY365